দেশৰ হৈ পৰাধীন সেউজ পথাৰ খনি আজি মৰুভূমি ৰসাল মাটি আজি সুবাসী জাতি নেৰু ভেটি নেৰু মানে মোক আচলতে বিহু সম্পৰ্কীয় দুআষাৰ ক'বলৈ দিছে। এতিয়া ইয়াত যিখিনি আছে আচলতে ল'ৰা ছোৱালীখিনিতো এতিয়া ইমান তত্ত্বগভীৰ কথা বুজিব পৰা হোৱা নাই আৰু যিখিনি ছাৰ মেম আছে মানে আচলতে তেওঁলোকে বিহুৰ বিষয়ে হওক বা অন্য দিশতে হওক মোতকৈ বেছি অভিজ্ঞ। মই ভাবোঁ যে তেওঁলোকৰ আগত বিহু সম্পৰ্কীয় হওক বা অন্য কিবা সম্পৰ্কীয় হওক তেওঁলোকৰ আগত মোৰ কোৱাটো অকণমান অসুবিধাই হয় বাৰু। যিয়ে কি নহওক মই ল'ৰা ছোৱালীখিনিক অলৰেডি পাছত যেতিয়া মই ইহঁতক শিকাই আছিলোঁ তেতিয়া বিহু সম্পৰ্কীয় সৰু সৰু কিছুমান কথা কৈছোঁৱেই। ধৰি লওক হাঁচতি লোৱাৰ কথা, ওঠত ৰং লোৱাৰ কথা, গামখাৰুৰ কথা, খোপাত আকৌ এবাৰ বিদেশী খেদুৱা যদিহে আছে গাত অসমীয়াৰ তেজ মাৰিবলৈ মৰিবলৈ দৰকাৰ হ'লে হাতত হেংদাং লম তাণ্ডৱ হ'ব মাথো গুলি বাৰুদৰ আপোন মাটিত আকৌ বিলীন হৈ ৰম জয় আই অসম হেজাৰ বাৰ কম ৰাঙলীতে যতে উঠিল বহু সপোন আশা ত্যাগৰে কত জীৱনী বুৰঞ্জীৰে ভাষা সহিব নোৱাৰা ব্যথা দেশক অৱহেলা জ্বলিছে অগণি বুকুত আৰু নহ'ব যাতনা জাতি নেৰু ভেটি নেৰু জীৱন দিন লুইত পাৰৰ ডেকা